ফোন আহিলে সাৱধান চকুৰ সন্মুখতে আপোনাৰ বেংক একাউণ্ট হৈ পৰিব পাৰে খালি সাৱধান বেংকৰ মানুহ বুলি পৰিচয় দি কোনো লোকে ফোনযোগে অথবা ঘৰত আহি ভীতিগ্ৰস্ত কৰিলে শংকিত হৈ নপৰিব ততাতৈয়াকৈ বেংক কৰ্তৃপক্ষক এই বিষয়ে আপোনালোকে অৱগত কৰক নহলে হয়তো আপুনিও প্ৰবঞ্চকৰ জালত পৰি তৰুণ চন্দ্ৰ গগৈৰ দৰে সকলো হেৰুৱাই পৰিব প্ৰবঞ্চকে ৰচিছে নিতৌ নৌন কৌশল প্ৰবঞ্চকৰ জালতে ভৰিতে সৰ্বস্থাত হৈ পৰিল ধেমাজিৰ তৰুণ চন্দ্ৰ গগৈ প্ৰবঞ্চকৰ জালত পৰা তৰুণ চন্দ্ৰ গগৈৰ পৰা কেইবা লক্ষ ধন লুট কৰিলে প্ৰবঞ্চকৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিলে তৰুণ চন্দ্ৰ গগৈয়ে ধেমাজিত আৰক্ষীৰ জালত পৰিল ভুৱা বেংক বিষয়া প্ৰবঞ্চনাৰ গোচৰত নাম সাঙুৰ খোৱা বেংক বিষয়াগৰাকীক তেওঁৰ স্বামী বিতু শইকীয়াই সহায় কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈ আহিছে দুই অভিযুক্তৰে ঘৰ হৈছে যোৰহাটত